সদনত উত্থাপিত বিধেয়কখনৰ মই পূৰ্ণ সমৰ্থন আগবঢ়াইছো এইটো কাৰণে কিয়নো আমি এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত বাস কৰি আছো যিখন ৰাষ্ট্ৰত কোনো এখন ৰাজ্যৰ পৰাধীন নহয় কিন্তু আমি যদি উত্তৰ পূৰ্বাঞ্চললৈ লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যই ইখনৰ ওপৰত দমনমূলক নীতি পোষণ কৰা দেখা যায় গতিকে মাননীয় অধ্যক্ষ মহোদয় মই মোৰ সুস্থ যুক্তি আৰু সুস্থ মগজুৰে এই বিধেয়কখনৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো মাননীয় অধ্যক্ষ মহোদয় আমি লক্ষ্য কৰিলে দেখা পাওঁ যে যি ব্ৰিটিছৰ যুগৰে আমাৰ বিভাজনৰ শাসন নীতি সেই শাসন নীতি বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰি আছে আৰু এই বিভাজনৰ শাসন নীতি প্ৰয়োগ কৰি উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে মাহিমাকৰ দৃষ্টিৰে চাইছে সেই মাননীয় অধ্যক্ষ মহোদয় মই আজি এই বিধেয়কখনৰ পূৰ্ণ সমৰ্থন আগবঢ়াই সেই দিল্লীৰ বহি থকা মানুহকেইজনক সুধিব বিচাৰিছো তেওঁলোকে কিয় আমাৰ এই উত্তৰ পূৰ্বাঞ্চলক মাহিমাকৰ দৃষ্টিৰে চাইছে এতিয়া প্ৰশ্ন হ'ব যে এই বিধেয়কখনৰ সমৰ্থন জনাইছো যেতিয়া প্ৰশ্ন হ'ব যে উত্তৰ পূৰ্বাঞ্চলৰ যি আন্তৰ্জাতিক সীমা বিবাদে কিদৰে আমাৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি কেইটামান সমস্যাৰ বিষয়ে ক'ব লাগিব সমস্যাবোৰ মূলতে হৈছে অৰ্থনৈতিক সমস্যা সামাজিক সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি সকলোৱে জ্ঞাত যে আমাৰ উত্তৰ পূৰ্বাঞ্চল উগ্ৰপন্থীৰ যি সমস্যা সন্ত্ৰাসবাদৰ সমস্যাৰে জৰ্জৰিত গতিকে আমি এই সন্ত্ৰাসবাদৰ সমস্যা নিৰ্মূল কৰিব লাগিব এই সন্ত্ৰাসবাদৰ সমস্যাৰ বাবে আমাৰ বিশ্বৰ যি নামী দামী কোম্পানীসমূহ আহি আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ নকৰে যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক দিশত যথেষ্ট পাছ পৰি আছে তাৰ পাছত যিসমূহ আমাৰ আন্তৰ্জাতিক ব্যৱসায়ৰ ক্ষেত্ৰত এই ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু এই উত্তৰ পূৰ্বাঞ্চল যথেষ্ট পাছ পৰি আছে তেওঁলোকে সংশয় উপজে আন্তৰ্জাতিক ব্যৱসায়ৰ ক্ষেত্ৰত আমাৰ যিসমূহ ৰাজ্যিক ব্যৱসায়ীসকল আছে তেওঁলোকে আন্তৰ্জাতিক ব্যৱসায়ৰ ক্ষেত্ৰত ভয় কৰে কিয়নো তেওঁলোকে উগ্ৰপন্থীৰ কাৰণে ভয় কৰে ইয়াৰ পাছতে আহিল আমাৰ সামাজিক সমস্যা বুলি ক'বলৈ গ'লে আমাৰ সীমান্তৱৰ্তী অঞ্চলত যিসকল লোক আছে তেওঁলোকৰ কথা ক'ব লাগিব তেওঁলোকে প্ৰত্যেকটো সময় প্ৰত্যেকটো নিশা উজাগৰি নিশা কটাবলগীয়া হয় সংশয়ৰ মাজত তেওঁলোকে সামাজিকভাৱে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোক মাথো লোকৰ দমনমূলক নীতিৰ বাবে আজি শোষণৰ বলি হৈ আছে সেয়ে ক'ব খুজিছো এই সামাজিক সমস্যাৰ যি সৃষ্টি হৈছে তাত যিসকল জনজাতি আছে তেওঁলোকে বিভিন্ন জনজাতিসমূহৰ দমনমূলক শোষণৰ ফলত তেওঁলোকৰ আত্মপৰিচয় হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে মাননীয় অধ্যক্ষ মহোদয় এই কাৰণবোৰৰ বাবে মই আজি এই সদনত এই বিধেয়কখনৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো মাননীয় অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে সেয়ে তেওঁলোকৰ বাবে মোৰ এটি প্ৰশ্ন হ'ব যে তেওঁলোকে ক'ব পাৰিব নেকি কাজিয়াৰ দ্বাৰা কিদৰে আমাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব মাননীয় অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলক এটা কথা মই উনুকিয়াই দিব বিচাৰিছো যে তেওঁলোকে কৈছে যে যিসমূহ আমাৰ বাহিৰৰ কথা কৈছে যি দিল্লীৰ কথা কৈছে কিন্তু সেই কথাসমূহ জানো আমাৰ যি সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰি আছে সেই লোকসকলে এইবোৰ বুজি পাব আমি প্ৰথমতে এটা কথা ভাবিব লাগিব আমাৰ সেই সীমান্তৱৰ্তী অঞ্চলত থকা আমাৰ সেই ককাই ভাইসকলৰ কথা তেওঁলোকে কিদৰে জীৱন কটাইছে তেওঁলোকে কিদৰে বাস কৰিছে এতিয়া প্ৰশ্নটো হ'ল আমি যদি সীমা বিবাদ মীমাংসা কৰোঁ আমাৰ অঞ্চলটো কিদৰে উন্নয়ন হ'ব মাননীয় অধ্যক্ষ মহোদয় মই ক'ব বিচাৰিছো যে যদিহে আমাৰ এই সীমা বিবাদ আমাৰ মীমাংসা হয় তেনেহ'লে এই অঞ্চলটোৰ উন্নয়ন কিদৰে হ'ব এটা সাধু কথাৰে মই ইয়াৰ উদাহৰণ দিব খুজিছো হয়তো এই সাধু কথাটো সকলোৱে শুনিছে যেতিয়া এজন দেউতাকে তেওঁলোকৰ পুতেকসকলক এদিন কাজিয়া কৰি থকাৰ বাবে 4ডাল মাৰি দিছিল প্ৰত্যেককে এডাল মাৰি দিছিল সেই মাৰিডাল ভাঙিবলৈ দিছিল এডাল মাৰি দিওঁতে প্ৰত্যেকে ভাঙিব পাৰিছিল কিন্তু যেতিয়া 4ডাল মাৰি একেলগে দিয়া হৈছিল তেওঁলোকে কিন্তু ভাঙিব পৰা নাছিল ইয়াৰ পৰা আমি এটা কথাকে ক'ব পাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যি 7 ভনী আমি সৰ্বভাৱে যি কৈ থাকোঁ যে 7 ভনী এই 7 ভনী একেলগ হ'ব লাগিব আৰু 7 ভনী একেলগে আমাৰ যি যাত্ৰা এই যাত্ৰাত আগবাঢ়ি যাব লাগিব আমি যদি একেলগ হওঁ যি আমাৰ কেন্দ্ৰীয় চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰে আমাক যি মাহিমাকৰ চকুৰে চাইছে ইয়াৰ পৰা কিন্তু তেওঁলোক বিৰত থাকিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হ'ব বুলি মই ভাবোঁ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে বিৰোধী পক্ষৰ সদস্যসকলক মই সুধিব বিচাৰিছো যিহেতু আমাৰ বৰ্তমানৰ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলো গম পায় যে যি আমাৰ সীমা সমস্যা ইয়াৰ কাৰণে সামগ্ৰিক উন্নয়ন সম্ভৱ হোৱা নাই তাৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে এই বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁলোকে এইটোৱে পৰিচয় দিব বিচাৰিছে যে তেওঁলোকে জানিও নজনাৰ ভাও ধৰিছে সেয়ে তেওঁলোকক এটা কথা ক'ব বিচাৰো যে শুই থকা মানুহক জগাবলৈ ভাল কিন্তু টোপনিৰ ভাওজোৰা মানুহক জগাবলৈ টান শেষত এইটোকে কওঁ যে পানী পালে সাগৰ নহয় লাগিব তাৰ গভীৰতা আৰু যুক্তি দিলেই তৰ্ক নহয় লাগিব তাৰ বাস্তৱিকতা আমি নামেৰে 7 ভনী নহয় আমি কামেৰে 7 ভনী হোৱাটো বিচাৰো ধন্যবাদ মহামান্য সদন ধন্যবাদ অধ্যক্ষ মহোদয় ঋতুৰাজ শইকীয়াক ধন্যবাদ জনাই